হেল্ল' গাইজ আজি আকৌ পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইপিনে বুবু আৰু মই দেখিছেনে পূৰা ওলাই লৈছোঁ। এইপিনে যাম আজি আমলখিটো খাই আজি ষ্টাৰ্ট কৰোঁ ভ্লগটো। এইপিনে আছে আকৌ বিশ্বদা, এইপিনে সিদ্ধাৰ্থ আৰু অভিৰূপো আহি পালেহি, এইপিনে ঋতুৰাজ দা। আজি যিহেতু আমি কংখালৰ প্ৰাইজ আনিবলৈ যাম, আমি ছেকেণ্ড বেষ্ট টিম হ'লোঁ তাত। এইপিনে মায়েও পূৰা একদম মেখেলা চাদৰ পিন্ধি লৈছে। সিটো নকওঁ দেখিছেনে, মাক ডিষ্টাৰ্ব দি আছে পূৰা। ই পূৰা দুষ্ট, পূৰা অশান্তি কৰি থাকে। তাৰপিছত এইপিনে বুবু পূৰা একদম ৱাছকোট পিন্ধি লৈছে, পূৰা একদম টিপটপ হৈ লৈছে। আজি প্ৰাইজ আনিবগৈ আৰু ন। ময়ো এইপিনে আমলখিটো খাই লওঁ, বহুত টেঙা খালি। ফাইনেলি আমি গাড়ীত আহি আছোঁ, অলপ ফূৰ্তি কৰিছোঁ। চাওকচোন কেনেকুৱা লাগিছে, আমাক ফূৰ্তি ফাৰ্তা কৰি গৈছোঁ পূৰা গাড়ীত পাৰ্টি। ফাইনেলি আমি এইপিনে যোনখন বগীবিল দলঙৰ ওচৰতে পালোহি। সেইটোত চাহ একাপ খাই লৈছোঁ। পূৰা একদম ভাগৰ লাগিছে, বহুত দূৰ আহিছোঁ কাৰণে। এইপিনে অভিৰূপে খুৱাইছে চাহকাপ। আমি ঋতুৰাজ দা গাড়ীতে আহিলোঁ। কোনোবা যদি ক'বলৈ ভাড়া আপুনি যাওঁ বুলি ভাবে, ঋতুৰাজ দাক যোগাযোগ কৰিব পাৰে। ফাইনেলি আমি বিশ্বদাহঁতৰ পৰিয়ালৰ ৰিলেশ্যনৰ ঘৰ বাজনী ঘৰ পালোহি। আমি সেইদিনা যে দেখিছিলে তাত। ফাইনেলি আমি ইয়াত ভাত পানী খাই ল'ম, এতিয়া যামেই এতিয়া ইয়াৰ পৰা। ভাত পানী খায়ো হ'ব এতিয়া, তাকে তেওঁলোকে ভাত পানীটো খুৱাইছে। আমি একদম খাই বৈ ওলালোঁ। এইপিনে আইতা, এইপিনে বাগৰাকী, সেইপিনে বাগৰাকীৰ ল'ৰাটো আৰু ছোৱালীজনী। যাওঁগৈ আৰু বিদায় দিছোঁ। বাইহঁতক আকৌ কেতিয়া লগ পাম নাজানো। এইপিনে ধুতি চুটি ইয়াতে পূৰা পিন্ধি ল'লোঁ। এতিয়া ব'লক ডাইৰেক্ট জেগা দেখাই আছোঁগৈ য'ত আমাক প্ৰাইজ দিব। এইপিনে আমাৰ বিদায় দিয়া মুহূৰ্ত। পূৰা একদম বেয়াও লাগে, মাজে মাজে লগ পালোঁ, দুদিন ভাল লাগিল কথা চথা পাতি। ফাইনেলি আমি জেগা পালোঁহি। এইপিনে প্ৰাইজ বিতৰণ কৰি আছে। আমাকো এইপিনে আমাৰ প্ৰাইজটো ঘোষণা কৰিব এতিয়া। তাকে প্ৰাইজ লোৱা মুহূৰ্তটো আপোনালোকক দেখাই দিছোঁ, চাওকচোন। এই মঞ্চলৈ উঠি আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া দ্বিতীয় শ্ৰেষ্ঠ দল দামোদৰ শিল্পী সমাজ শিৱসাগৰ কংখালৈ প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ দল। ভাল হৈছে দে এখন পাৰিলে লিখি দিব লাগে। আমাৰ হিমেনো কি কৰি আছে, তাই এনেই চেহেৰাটো দেখুৱাবলৈ বহি থাকিবলৈ মানুহ হয় নাই। ধন্যবাদ জনালো। এতিয়া আহিছোঁ শ্ৰেষ্ঠ কংশ, মাত্ৰ দুজনক নিৰ্বাচন কৰা হৈছিলে। ফাইনেলি কালি আমি প্ৰায় 5টামান বজাত ঘৰ পালোঁহি। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, মাথাও কামুৰিছে। তো আজিলৈ বাই বাই।